আমন্ত্রণ জনাই আনিছো কামাখ্যা তারাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱক মই পাতন নেমেলো আপুনি যে গুৰুত্বপূৰ্ণ কথা কৈ আছে আৰু 10 নম্বৰ যেটা লাষ্ট আলোচনা কৰি আছে কৰ্মস্থান প্ৰবলেম হৈ যায় 11 নম্বৰ ঘৰত থাকিলে 11 স্থান হল আয় স্থান বেয়া স্থান তাই কি হল আপোনাৰ সেখানে কি আননেসেসারি প্ৰবলেম আহি যায় লাইফত কিন্তু আগবাঢ়িব নোৱাৰে কেৱল আপুনি কিছুমান ক্লায়েন্ট মই পাই থাকো অলপ যদি ডেভেলপমেন্ট হয় 2 মাহ 3 মাহ খুব ভালো যায় আকৌ বেয়া সময় যিমান টাকা ইনকাম কৰে সেটা করে একবারে গুছি যায় তো 11 নম্বৰ ঘৰত যদি নেগেটিভ রাহু থাকে এনে সেম প্ৰবলেম থাকিব আৰু 12 নম্বৰ ঘৰত যদি আপোনাৰ ৰাহু থাকে ফাইনান্সিয়াল কেতে সেভিংস কৰিব নোৱাৰে যিমানে আপুনি কষ্ট সেভিংস ন টকা হয় তো এই 12টা রাশি 12টা ঘৰত যদি ৰাহু বহি থাকে ৰাহু যদি কোন যদি বেয়া থাকে তেনে কিন্তু আপোনাৰ প্ৰবলেম যদি ৰাহু যদি ভালো হৈ থাকে তাও আপনার প্রবলেম রাহু কেতু এই দুটো এনেকা প্ল্যানেট আপনার রাহু যদি বেয়া থাকে তো বেশি বেয়া হব আর রাহু যদি ভালো থাকে অলপ কম হব কিন্তু রাহু তার কাম ঠিক করব কিন্তু রাহু কেতিয়া প্ল্যানেট ভাল হব নয় রাহু কেতু কারণে সব প্রবলেম আমার সূর্যগ্রহণ হয় চন্দ্রগ্রহণ হয় মানুষের মানে অ্যাক্সিডেন্ট করে রাহু করা ফাইনান্সিয়াল রাহু করা রাহু আপনার গ্রহ দুটোই বেয়া তো রাহু যদি আপনি যত বই থাকে প্রথমে রেমিডি করো রেমিডি এনেকা নহয় যে খালি স্টোন গমিত পিন্ধিম সৰু টিপ দিছো এগুলো টিপ দিলা করো পূজা পাঠ আছে পূজা পাঠ ঘরক মানুহক দান করক ভালো করক সব ঠিক হৈ যাব মই এটা সমাধান লম আপোনাৰ পৰা এই ক্ষেত্ৰত কিন্তু আমি অৰিন্দম নাথ বহু হোৱাটসঅ্যাপ মেসেজ যেহেতুকে আহে এটা লৈ লব বিচাৰিছো ৰাজ অৰিন্দম নাথ ডিগবপাৰা কৈছিলে আপোনাৰ একটি হৰস্কোপত কি 10/11/2007 জন্ম আপোনাৰ হয়েছে লগ্ন বৃহস্পতি বই আছে লগ্ন 8 হাউসত মঙ্গল 8 হাউস যদি মঙ্গল হয় তাহলে মাঙ্গলিক যোগ আছে তো মাঙ্গলিক যোগ আছে আৰু লগ্নত মানে 10 নম্বৰ শুক্র শনি লগ কেতু কানেকশন এই এডুকেশনের ক্ষেত্ৰত কিন্তু ইমান ভাল পোৱা নাই 2007 জন্ম কি শুক্র জন্মকালীন হল নিচস্থ শুক্র যদি নিচস্থ হয় কাতি মাহৰ জন্ম ৰবি নিচস্থ শুক্র নিচস্থ তো এডুকেশনের ক্ষেত্ৰত ফুললি ইমব্যালেন্স হৈ আছে আৰু এই অষ্টম যদি মঙ্গল থাকে বহুত খং বহুত থাকিব লগত অষ্টম যদি মঙ্গল থাকে খুব কম বয়সে প্রেম ভালোবাসা আহিলে কেৰিয়াৰ কিন্তু বৰবাদ হ'ব তো এই হৰস্কোপত খুব কেয়ারফুল থাকিব লাগিব হৰস্কোপ ইমান ভাল নহয় আৰু যদি ডিগবৈ হয় মই 300 মই বাস্তে গৈ থাকো আহিব পাৰ 300 ৰাহুৰ কথা যেকে কৈ আছিল তা সমস্যাৰ এটা সমাধান দি আছে যেটা কৰিব মাহত একবাৰ পাইলে কৰিব আপুনি কৰিব এনেকা এটা লিম্বু একদমত কিনিব একদমত কিনি আপুনি তাতে ৰঙাতে লিখিব যে বাধা দোষ নহওক ৰাহু বেয়া হৈ যাক আৰু এর আপনি জালুক 3 পিস এনেকা জালুক এনেকা হুমাই দিবে একেলতে হুমাই আপুনি যিকোনো শনি মন্দির যাক বা আপনার ঘর থেকে কিন্তু ঘরের ভিতৰত নহব ঘৰৰ বাহিৰৰ পৰা আপোনাৰ মূৰৰ পৰা এন্টি ক্লকৱাইজ 7 বাৰ ঘূৰাব মন্তব্য ওং হুং শ্রী রাহুবে নব ওং হুং শ্রী রাহুবে নব 108 বাৰ বা 7 বাৰ জয় এন্টি ক্লকৱাইজ 7 বাৰ জপ কৰি কৰাৰ পিছত আপুনি এটো শনি মন্দিরে গৈ শনি মন্দিরে যিটো পূজাৰী কব তাৰ শনি দেৱৰ চৰণ স্পৰ্শ কৰি আপোনাৰ 3 ৰাস্তাত মহৰত পেলাই দিব এনেকা যদি মাহত এটা কৰিব পাৰে তিনিৰে পেলাব লাগিব হ্যাঁ তিনিৰে পেলাব লাগিব এনেকা যদি কৰিব পাৰে ৰাহু যদি পজিটিভ আপোনাৰ লাইফত বহুত সাকসেসফুল পাব কিন্তু হয় আৰু লগতে আমি যেটো আমি ৰাহুৰ কথা কৈছে বা দুৰ্ঘটনাৰ কথা কৈছে আৰু কি সমস্যা এনেকুৱাত মানুহৰ তো এটা টিপস দু বিজনেসের কাৰণে আৰু আলোচনা কৰো বিজনেস কাৰণে টিপস মানে টকা পয়সা সেভিংস কাৰণে হোক অথবা আপোনাৰ বিজনেস ডেভেলপমেন্ট নহয় ভাগ ৰাহুৰ প্ৰথমে এটো আপুনি কৰিব মানে পূৰ্ণিমা বা মঙ্গলবার বা আপোনাৰ শনিবাৰ কৰিব ঠিক আর হালুদা কাপড় লব তাতে শ্রীং মন্ত্র এনেকা লিখিব লেখার পিছত আপুনি জায়ফল ফুল একটা ফল পায় জায়ফল লব একদমত কিনিব কিন্তু এটা কিন্তু হালুদিয়া করি যেখানে দশমকা পূজা তখন হালুদিয়া করি কিনবে এটা আৰু হল এনেকা নাবি শঙ্খ এটা কিনিব এটা লেখা লগত দিব আৰু লং দিব আপোনাৰ 3 পিস আর এলাচি দিব আপোনাৰ হল 3 পিস দিব অকমান আপুনি গম কিনি আপুনি পূজা এনেকা ৰাখিব ৰাখাৰ পিছত আপুনি আপোনাৰ ঘৰৰ স্থাপনা ধূপ চাকি যা ঘিয়ে চাকি যা পূজা কৰিব পূজাৰ সময় ওং গাং গণাশাই নম এই মন্ত্রটি 108 বার জপ কৰি আপোনাৰ পূজা পাঠ কৰি আপুনি এনেকা ফল কৰি আপোনাৰ যেটো ক্যাশ আছে যদি আপনি সার্ভিস কৰি আছে তাহলে আপোনাৰ যে টকা পয়সা তাতে কৰিব আর যদি বিজনেস কৰি থাকে আপোনাৰ ক্যাশ বাক্সে ৰাখি দিব এটো একমাহ থাকিলে যদি পূৰ্ণিমা যদি কৰে নেক্সট পূৰ্ণিমা আপুনি কি কৰিব এই গুটি বস্তু আপোনাৰ আহক গাছে গুড়ি দিব আকৌ এনেকা কৰিব মই 3 মাহ কৰক গ্যাৰান্টি দিলো আপোনাৰ বিজনেস আপোনাৰ ডেভেলপ হ'ব লাগিব টকা পয়সা সেভিংস হ'ব লাগিব না এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কোৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জানা শুনি আছো হয় মোৰ ডেট অফ বাৰ্থ হৈছে 1981 হয় 10 নৱেম্বৰ 1981 আৰু সময়টো হৈছে দিনৰ 11:30 বজাত 11:30 জন্মস্থান ক'ত দুলিয়াজান ক'ত
দুলিয়াজান ডিব্ৰুগড় মোৰ যে থাকে 22-23 চেমাত থাকে মোৰ আর আপনার হরস্কোপ হল মকর লগ্ন 7 হাউসের রাহু আকৌ সেম প্রবলেম 7 হাউসের রাহু মানে কর্মস্থানে বহুত প্রবলেম হয়ে থাকে 1981 জন্ম আপনার অলমোস্ট আপনার 38 প্লাস 43 চলি আছে তো বিজনেসের ক্ষেত্রে বা কর্মস্থানে কিন্তু আপনার কিন্তু বহুত প্রবলেম ফেস করি আছে কেন আপনার 7 হাউসের রাহু মানে কর্মস্থানে রাহু বয়ে আছে মানে বিজনেস ক্ষেত্রে কিন্তু ইয়াতে এটা বস্তু খুব ভাল আপনার লগ্ন 10 হাউসত আপনার বই আছে রবি বৃহস্পতি বুধ রবি বৃহস্পতি ভাল কিন্তু কি আছে রবি কাতি মাহৰ জন্ম রবি নিচস্থ শুক্র ঘৰত বৃহস্পতি এটা বস্তু আরো ভালটা আছে যেটা আপনার স্থান বিনিময় করিছে এটা আপনার একটা মহারাজ্য কই থাকে মানে বৃহস্পতি ঘৰ শুক্র বই আছে শুক্র ঘৰ বৃহস্পতি স্থানে আছে না সাকসেস আপনার কিন্তু লাইফত আজকে বহুত হার্ড ওয়ার্ক করবে কিন্তু আপনার কষ্ট অনুযায়ী আজিলৈকে ফল পোৱা নাই কারণ আপনার অলমোস্ট আপনার 42 প্লাস চলি আছে অকমান আপনার ভালো অ্যাস্ট্রোলজি পরামর্শ করক যদি মোক যদি আহিব পারে মোৰ ডিব্ৰুগড় বা তিনচুকা আহিব পারে হরস্কোপ বেয়া না কিন্তু অকমান ইমবেলেন্স হৈ আছে হরস্কোপটো আমি কথা পাতি যাম আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে আমি দৰ্শকক জনাই থব বিচাৰিছো যে প্ৰতি মাহৰ 1 2 3 4 7 13 19 20 28 29 30 31 গুৱাহাটী বৈশিষ্ট্য চাৰিআলি পিলিংকাটাৰ দৰ শিৱ মন্দিৰৰ কাষতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰে 6-18 তাৰিখে মালিগাঁও তেখেতৰ চেম্বাৰ আছে মালিগাঁৱৰ পাণ্ডুৰ বৰবজাৰ চেন্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাৰ প্ৰথম মহলাত 8 আৰু 9 তাৰিখে বঙাইগাঁওলৈ যায় 10 তাৰিখে গোৱালপাৰাৰ গোৱালতুলিৰ হলিউড ক্লাবত চেম্বাৰ আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ অঞ্জলি ৰোডত থকা পিএনবি বেংকৰ কাষতে আছে 12 তাৰিখে মৰিগাঁও সুবৰ্ণসাথী জুৱেলাৰ্ছ 21 তাৰিখে শিলাপথাৰ প্ৰণিতা জুৱেলাৰ্ছ 23 তাৰিখে তিনিচুকীয়াৰ ৰত্নগিৰি জুৱেলাৰ্ছ শিৱবাৰী ৰোডত আছে 23 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেছত চেম্বাৰ আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছেন জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে আৰু 27 তাৰিখে নগাঁৱৰ শৈবৰগাঁৱৰ বিনাপানী নাট্য মন্দিৰৰ কাষতে থকা লিলি জুৱেলাৰ্ছত চেম্বাৰ আছে লগতে এটা আমি দিব বিচাৰিছো এটা হোৱাটছআপ নম্বৰ 8486238219 যিকোনো সমস্যা সন্দৰ্ভত আপোনালোকে মেছেজ কৰক আৰু সমাধান লাভ কৰক লগতে DY 365ৰ ফেসবুক পেজত আমি অনুষ্ঠান সম্প্ৰচাৰ কৰিছো চাওক আৰু উপকৃত হওক আমি তো আৰু এটা মই টিপস তো আছো যে বিজনেস কৰি আছো বিজনেস কো ভাল খালি বেয়া কৈ আছো যেতিয়া আপুনি বিজনেস বহুত সাকসেসফুল পাই গল কিছুমান কথা সাকসেস বহুত পাই আছে বহুত আপডেট আপোনাৰ শত্ৰু বহুত বাঢ়ি যায় শত্ৰু কেনেকা দমন কৰিব কে আপোনাৰ এটা অমাৱস্যা কৰিব বা শনিবাৰ অথবা মঙ্গলবাৰ ৰাতি কামটো কৰিব ৰাতি যিমান ৰাতি কৰিব ইমান ৰাতি কাম কৰিলে ভাল প্ৰথমত আপুনি এটা কাউৰী এটা পাখি লব এটা আপুনি লব লগতে এটা জলকীয়া লব ৰঙা জলকীয়া বস্তু আপুনি এটা নাম লিখিব যা শত্ৰু দমন তাক কলাকাৰী নাম লিখিব যদি এটা শত্ৰুৰ যদি পাৰ্টিকুলাৰ নাম যদি নাই আপুনি লিখিব সৰ্ব শত্ৰু দমন হয় এনেকৈ লিখি আপুনি আৰু এনেকা এটা কলা হতা তিনটা লং একলগত বান্ধিব এনেকা বান্ধি আপোনাৰ তিনটা একলগত কৰিব আৰু এনেকা আপুনি নিমপাত লব নিমপাত কাউৰী পাত আৰু পাখি লব আৰু তিনটা জলকীয়া লং এনেকে বান্ধি আপোনাৰ শত্ৰুৰ নাম লিখি আপুনি মনে মনে প্ৰাৰ্থনা কৰিব যে শত্ৰু দমন হয় এনেকে পূজা পাঠ কৰি আপোনাৰ ঘৰত য'ত মাটি এটাতে পুতি ৰাখিব আৰু তাৰ ওপৰত এটা ওয়েট কিবা দি দিব পাঠো দিব পাৰে যিকোনো দিব পাৰে তাৰ চাব একমাহ ভিতৰত শত্ৰু দমন হ'ব আপোনাৰ বিজনেছৰ মানুহ কোন নজৰ কো দৃষ্টি কাটি যাব আৰু লগত যদি আপোনাৰ ঘৰতে যদি মানে কোনোবা তন্ত্ৰ মন্ত্ৰ বা ব্লেক মেজিক কৰি তেনে সবৰে ভাল ফল পাব কিন্তু আপুনি আহত পাত লৈ আহিছে একেবাৰে সময় কমে আহত পাত খিলা লৈ আহিছে কিবা সমস্যাৰ ক্ষেত্ৰত তো আহক পাতৰ লগত মই এটা টিপস দি আছো এইটো টিপস কৰিলে কি হ'ব আপোনাৰ বিজনেছ ক্ষেত্ৰত বা যেনে কথা এটা আহক পাত ল'ব এইটো কৰিব পূৰ্ণিমাত বা আপোনাৰ মঙ্গলবাৰ বা বৃহস্পতিবাৰ কৰিব আৰু 11টা আপোনাৰ তেজপাত ল'ব তেজপাত পিছফালে আপোনাৰ নাম লিখিব বা আপোনাৰ কিবা কৰ্ম বাধা লিখিব এই গোটেই বস্তু পূজা পাঠ কৰি আপোনাৰ ৰঙা বা হালধীয়া কাপোৰ এনেকৈ বান্ধি আপোনাৰ কেশ বক্সত ৰাখি দিব চাব আপোনাৰ বিজনেছৰ বহুত ডেভেলপমেণ্ট হ'ব কিন্তু আপোনাক ধন্যবাদ জনাইছো আপুনি বহুমূলীয়া সময় আমাক দিলে আৰু অকল সময় দিয়াই নহয় আপুনি মানুহৰ জীৱনলৈ যদি হতাশা আহে কিদৰে দূৰ কৰিব পাৰি ব্যৱসায় বাণিজ্যত কিদৰে সফল হ'ব পাৰি চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি বহুখিনি সমাধান দিলে আশা কৰিছো আমাৰ অনুষ্ঠান চাই আপুনি উপকৃত হৈছে আৰু যদি আপোনাৰ আন কিবা সমস্যা আছে এই ক্ষেত্ৰতো কোনো কাৰণতে হতাশ নহব আপুনি আহক বা আপুনি ফোন যোগে হোৱাটছআপৰ জৰিয়তে মেছেজ কৰি দিব্যজ্যোতি শাস্ত্ৰীদেৱক জনাওক আপোনাৰ সকলো সমস্যাৰ সমাধান লাভ কৰিব ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মিৰুস্মিতা ভূঞা বিদায় লৈছো ধন্যবাদ